প্ৰথম প্ৰশ্নটি হৈছে প্ৰথম অসমীয়া ৰোমান্টিক কবিতাটোৰ নাম কি? বনকুঁৱৰী। বেজবৰুৱাই প্ৰতিমা সম্পৰ্কে কি মন্তব্য কৰিছিল? বেজবৰুৱাই চন্দ্ৰকুমাৰ আগৰৱালাই ৰচনা কৰা প্ৰতিমা নামৰ কবিতা পুথিখন পঢ়ি মন্তব্য কৰিছিল যে প্ৰতিমাখন সৰু কিন্তু নিভাঁজ সোণৰ। জোনাকী আলোচনীৰ প্ৰথম সম্পাদক জোনাকী আলোচনীৰ প্ৰথম সম্পাদক চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক হৈছে চন্দ্ৰকুমাৰ আগৰৱালা। প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয়? চন্দ্ৰকুমাৰ আগৰৱালাক। চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বুলি কোৱা হয় কাৰণ তেওঁৰ কবিতা পুথিখনৰ নাম হৈছে প্ৰতিমা।